অসমীয়া চিনেমাৰ এনেকুৱা বেয়া সময় মাজে মাজে প্ৰায় প্ৰতিটো দশকতে আহিছে। তথাপি ছাৰ এতিয়া আপুনিয়ে শুনা, যোৱা 4 বছৰে ময়ো চিনেমা কৰা নাই। তোমালোক আহিছা, মোৰ ভালহে লাগিব লাগে, কিন্তু কথাটো তেনেকুৱা নহয়। মই কোনো প্ৰযোজকৰ পইচা পানীত পেলাই চিনেমা কৰিব নোৱাৰো। আমি ৰিস্ক ল'ম ছাৰ। এতিয়া নালাগে দিয়া, ভাল সময় আহিবতো, তেতিয়া একেলগে চিনেমা বনাম। বনাম, ভালকৈ চিনেমা বনাম। পাছত মনা, তুমি ইমান ৰাতিলৈকে লিখি আছা যে? চিডিৰ স্ক্ৰিপ্ট 2খনমান বেছিকৈ লিখিলেহে আমাৰ চিনেমাৰ মানুহবোৰ চলি থাকিব, আৰু ময়ো পইচা কেইটামান পাম। পূজাৰ বাৰ্থডেও আহি আছে নহয়। মনা, তুমি কিয় ইমান চিন্তা কৰিছা? মই আছো নহয়। আৰু মইচোন কাপোৰৰ অৰ্ডাৰ পাইছোঁ। তোমাক কোৱাই হোৱা নাই, এইবাৰ 4খন বিয়াৰ অৰ্ডাৰ পাইছোঁ। চাবা, এইকেইখন বিয়াত মোৰ কাপোৰবোৰ দেখাৰ পিছত আৰু ঢেৰ অৰ্ডাৰ পাম। পূজাৰ বাৰ্থডে এবাৰ মই খৰচ কৰিম। হ'লেও দিয়াচোন। হ'ব। আজি অতদিনে তুমি এই ঘৰখনৰ কাৰণে কিমান কষ্ট কৰিছা। অকণমান মোকো দিয়া সহায় কৰিবলৈ। বাণী, তোমাৰ প্ৰবন্ধটো পঢ়িলোঁ। মোৰ মতে আমাৰ এই কথাবোৰ আমি হিমন্তক জনাব লাগে, কাৰণ মই কৰা এই পাপুনিকো সংবাদখন এই নিজেও কলেজীয়া সময়তে প্ৰডিউচ কৰিছিল। মোৰ বোধেৰে আমাৰ এই সমস্যাবোৰ সিহে ভালদৰে বুজি পাব। দাদা, মই যিমান পাৰোঁ চেষ্টা কৰিমেই। চৰকাৰী কাম জানেই ন, অকণমানতো সময় লাগে না। ভাইমন দা, এটা কাম কৰোঁ আহক, আপুনি আকৌ নতুন চিনেমা এখন কৰক, প্ৰডিউচ মই কৰিম। আকৌ যদি চিনেমাখন চলি যায়, তেন্তে আমাৰ সমস্যাসমূহৰ কথা মুখ্যমন্ত্ৰীৰ চকুত পৰিব, আৰু তেতিয়া আমাৰ কামবোৰ খৰতকীয়া হ'ব। নে কি কয় বাণীদা? হয় ভাইমন দা, হিমন্তই ঠিক কথাই কৈছে। আপুনি নতুন কিবা এখন কৰক, আৰু আপুনি কৰিলেতো চিনেমা চলিবই। সঁচাকৈ চিনেমা বোলা বিষয়টো বৰ বিশাল। এই ঢৌবোৰৰ দৰেই ধুনীয়াও বহুত। অসমীয়া চিনেমাকো এই বিশালতাতে সদায় চাব খোজোঁ। কি কৰিব পাৰোঁ, কি কৰিব নোৱাৰোঁ নাজানো, কিন্তু চলাম। অসমীয়া চিনেমাও এই বিশালতাত চলাই দেখুৱাম। হাৰ নামানো।
सर कितनी बार बताएं आपको, सुपर हिट होने वाली एक हिंदी पिक्चर को दे दिया गया है प्राइम टाइम शो। आपको नहीं दे सकते हैं सर, सब कुछ मुंबई से डिसाइड होके आता है, हमारे हाथ में नहीं है ना कुछ। लेकिन आप तो असम में हो, मुंबई में तो नहीं। आपकी कंपनी रीजनल फिल्म्स को प्रायोरिटी क्यों नहीं दे रही? अरे दे तो रहे हैं प्रायोरिटी सर, सुबह का 11 बजे और शाम का 8 बजे 2 शो दे रहे हैं ना सर। मुझे वो नहीं चाहिए। आई वांट प्राइम शोज। कैसे आदमी है यार, एक एक बात को बार बार टेप रिकॉर्डर जैसे घुमा घुमा के बोल रहे हैं। अरे बता रहे हैं ना आपको, नहीं कुछ कर सकते, नहीं होगा मदद। जय आप लोग रिजू, তো কাম কথা কৈছে গম পাইছ না रिजू, গম পাইছ না তো नौकरी अरे संभालिए इनको यार, क्या कर रहे हैं। अच्छा ये बताइए, आपका हिंदी फिल्म का टाइमिंग क्या क्या है? दोपहर का 2 और शाम का 5 बजे। 2 और 5 बजे। जी, उसी वक्त मैं आपके लिफ्ट में भेड़ बकरी घुसा दूंगा। मैं भी देखता हूँ आप शो कैसे चलाते हैं। कहाँ बात कर रहे हैं सर? अरे बोल रहे কি হ'ল বাবু, কি ভাবি আছ? তোৰ চিনেমা চাইতো মানুহে ভালেই পাইছে, ধুনীয়া চলি আছে চবতে। চলিছে চবতে, চবে চাইছে, মানুহখিনিও যথেষ্ট আশীৰ্বাদ কৰিছে, ভাল লাগিছে। কিন্তু মোৰ নিজৰ ঠাইখনৰ মানুহখিনিয়েহে চিনেমাখন চাবলৈ পোৱা নাই। গোলাঘাটৰ পৰা ওলাই আহি চিনেমা বনালোহি, কিন্তু আচলতে কি জানো ৰিজু, ভাল লগা সময়খিনিত যেতিয়া নিজৰ ভালপোৱা মানুহখিনিৰ হাঁহিমুখীয়া চেহেৰাবোৰ আশে পাশে দেখা পায়, তেতিয়াহে আচলতে ভালপোৱা ৰহনখিনি টোপনি চৰে। ৰিজুদা, এই আহিলা? হয়, অলপ অৱস্থাই নাই দেখোন। হা, ভাঙি আছে, এইখিনি বনাব লাগিব। এইটো চিত্ৰলেখা হলৰ মালিকৰ নাম্বাৰ হয়নে? যাওক চাই যাওক। এইটো নুখুলিলে যাম লাগি গ'লো। ৰিজুদা অকণ ভাবচোন। মানুহ কেইজন মাতিছিলা? মানুহ 4জন। 20জনমান মাতা।
বুঢ়িয়া কাই বুঢ়িয়া কাই ঘৰত আছানে কোন বুঢ়িয়া কাই হয়নে অঁ হয় কওকচোন ব'ল চিত্ৰ লগাই অলপ চিনেমা চলাব লাগে ব'ল কি বন্ধ হৈ থকা হ'লটোত ক'ৰ পৰা চিনেমা চাব আৰু মই আজিকালি হাজিৰাহে কৰোঁ এইবোৰ কাম নকৰোঁ নহয় এতিয়া আকৌ কৰিব লাগিব ব'ল অদৰকাৰী কথা কিছুমান নক'বচোন দৰ যাব মই যাওক মোক চিনি পোৱা নাই নাই পোৱা ভাইমনক মনত আছেনে নাই ভাইমন তপন নগৰত মই তেৰে পুতেক তাৰ মানে তই সেই মৰিশালীত লাভলা খচৰা কণমানি দেখিছোঁ নেকি তই সৰুতে বৰ কথাটো আছিলো ইমান মস্ত এটা কৰিলি নাই এইটো ঠিক নহয় বেমাৰ এইটো কম আছে কচোন ধৰ এইটো চাওকচোন মই আপোনাক কৈছিলোচোন বুদ্ধিয়াকাৰী বাহিৰে প্ৰজেক্টটো কোনো অন কৰিব নোৱাৰে তই এটা কাম কৰ শুন এই চিনেমাখন যিমান দিন চলে চলাব লাগিব এতিয়া হা হ'ব দে এল থৈ দে নালাগে ৰাখ না কিয় পাছত একেলগে ৰমে চিনেমা যদি এদিন নচলে তেতিয়া ভাইমনৰ চিনেমা তাতে আকৌ গোলাঘাটত তই চাই থাক এবাৰ এইখন চিনেমা পইচাৰে মই পকা ঘৰত থাকিম যা 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 কামত লগে যা যা আৰু এদিনে হাতত সময় আছে যা আমি কামত ল'ম আকৌ কোৱা হ'ব দে তুমি বেছি টেনশ্যন ল'ব মই নোৱাৰিলে হাত দাঙি দিম তুমি টেনশ্যন নল'বা ফোন কৰিছোঁ ৰ'বা নতুনকৈ লগাব লাগিব বুজিছ নহয় এই কি কবি আৰু গোটেই চেচ দিছে লগাই লগাই আমনি লাগিছে এইবোৰ এই জোতা কি ক'ব এই লগাওঁ এই খাই মানে বান্দৰ এইখিনি ফালি আকৌ নতুনকৈ লগাব লাগিব লগাই আছো এই ময়দা উঠা যে বান্দৰবোৰে মিঠা পাই খাই থাকে আকৌ বান্দৰ বোলে কেনেকৈ জানে দেখিছ ন ইয়াত লগাই আছো তহঁতি অলপ খৰকেইটা কৰিবি দেই হাতত বেছি হোৱা নাই মই অহালৈকে এইখন অলপ কমপ্লিট কৰ আকৌ বুজিছ নাই হ'ব বাইদেউ কৰি আছো ঠিক আছে একো আমাৰ যোৱাটো আজি কৰিছিলা নে কাইলৈ মঞ্জুলা আহাহে গৈছো নাজানো আৰু তোমালোকৰ 1 মিনিটবোৰত কিমান ছেকেণ্ড থাকে দেই ব'লা ব'লা আৰু তুমি ল'ৰাখিনি ধুনীয়াকৈ মেনেজ কৰি ঠিক আছে মই তলৰ পৰা হ'ম হা ঠিক আছে ৰিজু 1 মিনিট শুনচোন কিয় চিনেমা চলাব নোৱাৰিম কি আৰে হলৰ কাৰেণ্ট কাটি থোৱা আছে 3 বছৰমান মানে বিলে দিয়া নাই কি কৰ সোনকালে কৰ মানুহবোৰতো অলৰেডি চিনেমা চাবলৈ আহি গ'ল তহঁতে আগতে গম পোৱা নাছিলি নেকি আৰে মই কি জানো কত বছৰ মই চিনেমা হলটো বন্ধ আছে বুলি তহঁতে জানো দেখোন এতিয়া তই কচোন ক কাৰেণ্ট নাথাকিলে মই ক'ৰ পৰা চিনেমা চলাম ৰিল চেক কৰোঁতে কেনেকৈ চলাইছিলি এইটো জেনেৰেটৰ চলাইছিলোঁ এতিয়াও জেনেৰেটৰ চলা তেল নাই নহয় তাতে আকৌ এইটো ক'ত দি পেলাই জেনেৰেটৰ তোৰ 3 ঘণ্টা চিনেমা চলাবলৈ হ'লে 2 ঘণ্টা তেল খাব তাৰপিছত তই কেৰেলাতকৈ গুটি দিব লাগিব হয় 3 বছৰ 7 মাহৰ বিল 3.5 লাখৰ ওপৰত পেণ্ডিং হৈ আছে হয় বুজিছোঁ হ'ব ৰাখিছোঁ চাওক মই ট্ৰাই কৰি চালোঁ চ' চৰি মই একেবাৰে আপোনালোকক হেল্প কৰিব নোৱাৰিম কি কৰোঁ বাপু এবাৰ হিমন্তদাক পইচা ওলাই দিওঁ নেকি নাই গোলাঘাটৰ মানুহখিনিক চিনেমাখন দেখুৱাবলৈ